গণিত 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 সাবজেক্টৰ বাবে তোমালোকে বহুত ডিপ্ৰেছনত আছা যে কেনেকৈ তোমালোকে গণিতত 80+ বা 90+ বা যিসকলে পাছ কৰিবলৈ বিচাৰে তেওঁলোকৰ বাবে এইখন ভিডিঅ' আৰু যিসকলে 80+ বা 90+ পাব বিচাৰে তেওঁলোকৰ বাবে এইখন ভিডিঅ' তোমালোকক মই 5টা এনেকুৱা ষ্ট্ৰেটেজি কম সেই 5টা ষ্ট্ৰেটেজি তোমালোকে ফলো কৰিলে তোমালোকে 100% গণিতত 80+ বা 90+ পাবা আৰু মই নিজে পাইছো এনেকুৱা যে নহয় যে মই পোৱা নাই তোমালোকক এনে টিপছ দিম এনেকুৱা নহয় মই নিজে পাইছো বুলি তোমালোকক গণিতত টিপছ দিম 5টা এনেকুৱা ষ্ট্ৰেটেজি তোমালোকে ফলো কৰিলে 100% তোমালোকে SSLC 2026 চনত 100% তোমালোকে 80+ বা 90+ বা যিসকলে ফেল কৰিব বিচাৰিছে বা ফেল হ'ব যে মনে কৰিছে যে মই ফেল কৰিম মই এক্সাম নেদেও তেনেকুৱা নহয় তেনেহলে মই তোমালোকক 5টা টিপছ তোমালোকক কম নাম্বাৰ 1 কি কৰিবা তোমালোকে সিলেবাস কমপ্লিট কৰিবা সিলেবাস কমপ্লিট কৰিব লাগিব যিসকলৰ ছাত্ৰ ছাত্ৰী এতিয়ালৈকে সিলেবাস কমপ্লিট কৰা নাই বা 5% বা 10% বাকি আছে তেওঁলোকে সিলেবাসটো কমপ্লিট কৰি লবা আৰু যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে একো পঢ়া নাই সিলেবাস কমপ্লিট হোৱা নাই 5% কেৱল হৈছে 10% হৈছে সিলেবাস আৰু 80% 90% সিলেবাস বাকি আছে তেওঁলোকৰ বাবে এটা মই ধুনিয়া ষ্ট্ৰেটেজি কম সোৱা তোমালোকে কি কৰিবা ইউটিউবত বহুত ওয়ান শট ভিডিও পাবা ওয়ান শট ভিডিও তোমালোকৰ বাবে কেৱল ওয়ান শটহে বাকি আছে আৰু একো কৰিবলৈ নাই তোমালোকৰ কেৱল 3 মাহ বাকি আছে এই 3 মাহ তোমালোকে ৰিভিশনো কৰিব লাগিব প্ৰিভিয়াস ইয়াৰ কোশ্চেনো সলভ কৰিব লাগিব স্যাম্পল পেপাৰো সলভ কৰিব লাগিব সেই কাৰণে তোমালোকে কেৱল ওয়ান শট ভিডিও দেখা গণিতৰ বাবে এটা মোৰ মতে এনেকুৱা কৰিলে তোমালোকৰ বাবে বেষ্ট পদ্ধতি হ'ব 2 নম্বৰ কি তোমালোকে সোৱা ৰিভিশন কি কৰিব লাগিব ৰিভিশন তোমালোকে দুটা ভাগত ভাগাই লবা দুটা ভাগত কি দুটা ভাগ সোৱা এটা ভাগত তোমালোকে ফৰ্মুলা আৰু আনটো ভাগত তোমালোকে কি কৰিবা এক্সাম্পল বা এক্সারসাইজ তোমার কিতাবৰ এক্সাম্পল আৰু এক্সারসাইজ প্ৰথমে তোমালোকে আবা এটা চেপ্টাৰ মই কৈছো যে তোমাৰ 2 নম্বৰ চেপ্টাৰ বহুপদত তোমালোকে কি কৰিবা প্ৰথমে তোমালোকে ফৰ্মুলা বিলাক চাই লবা 10 ৰ পৰা 20 মিনিটৰ ভিতৰত তোমালোকে ফৰ্মুলা বিলাক দেখি লবা তাৰ পিছত তোমালোকে এক্সাম্পল আৰু এক্সারসাইজ বিলাক তোমালোকে কৰিবা এতিয়া তোমালোকৰ 3 নম্বৰটো সোৱা PYQ মানে প্ৰিভিয়াস ইয়াৰ কোশ্চেন যিবিলাক আগতে আহি গৈছিল প্ৰিভিয়াস ইয়াৰ কোশ্চেন সেইবিলাক তোমালোকে 10 বছৰৰ আগত প্ৰায় 2015 ৰ পৰা আৰম্ভ কৰি তোমালোকে 25 লৈ যিমান বিলাক কোশ্চেন আহিছিল সেইবিলাক তোমালোকে সলভ কৰিবা কেনেকৈ তোমালোকে ধৰা এটা চেপ্টাৰ ৰিভিশন দিয়া আছে সেই চেপ্টাৰটো ৰিভিশন দিয়াৰ পিছত তোমালোকে কি কৰিবা প্ৰিভিয়াস ইয়াৰ কোশ্চেন বিলাক সলভ কৰিবা চেপ্টাৰ ওয়াইজ সলভ কৰিবা তাৰ পিছত তোমালোকে 4 নম্বৰটো সোৱা কি কৰিবা স্যাম্পল পেপার তোমালোকে 12টা বা 13টা স্যাম্পল পেপার তোমালোকে কেনেকৈ সলভ কৰিবা চেপ্টাৰ ওয়াইজ সলভ কৰিবা ৰিভিশন দিয়াৰ পিছত তোমালোকে কি কৰিবা ধৰা এটা চেপ্টাৰ ধৰিলা 2 নম্বৰ চেপ্টাৰটোৰে স্যাম্পল পেপার 12টাৰ পৰা 13টাৰ পৰাই তোমালোকে 2 নম্বৰ চেপ্টাৰ যিমান বিলাক কোশ্চেন আছে তোমালোকে সলভ কৰিবা যদি নোৱাৰা তেনে তুমি এৰাই দিবা আৰু বাকি বিলাকে কৰিবা 10টাৰ ভিতৰত এটা নাহব পাৰে তোমালোকৰ বাবে তুমি নকৰিব পাৰা 5 নম্বৰটো সোৱা লাষ্ট তোমালোকে কি কৰিবা এটো এক্সামৰ আগে জানুৱাৰীৰ ফাৰ্ষ্টত তোমালোকে কি কৰিবা বা শেষত তোমালোকে কি কৰিবা 4-5টা মান তোমালোকে কি কৰিবা স্যাম্পল পেপাৰ সলভ কৰিবা তোমালোকে ঘড়ি চাই 3 ঘণ্টাত তোমালোকে সলভ কৰিব লাগিব 3 ঘণ্টাত তোমালোকে এদিন বা দুদিন পৰ তোমালোকে 4-5খন স্যাম্পল পেপাৰ এনেকৈ সলভ কৰিলে তোমালোকে তাতেই হৈ যাব এনেকৈ তোমালোকে 5টা ষ্ট্ৰেটেজি ফলো কৰিলে মই ভাবো যে তোমালোকে 100% তোমাৰ পৰীক্ষাত 80+, 90+ বা 95+ 100% পাবা যদি তুমি গণিতত একেবাৰে নোৱাৰা তেওঁলোকে বাবেও তোমালোকে এনেকৈ প্ৰেক্টিস কৰি যাবা তুমি 100% তুমি 80+ বা 90+ পাবা